নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ 2019 চনৰ অক্টোবৰ মাহত হ'বলগীয়া পৰিৱেশ বিজ্ঞানৰ কেইটামান সম্ভাৱ্য প্ৰশ্ন উত্তৰ। ইয়াত 1 নম্বৰতে আছে, সূৰ্যৰ অতিবেগুনীয়া ৰশ্মিয়ে কি বেমাৰ সৃষ্টি কৰে? ইয়াত এ আছে চম কৰ্কট ৰোগ, স্নায়ু ৰোগ, হৃদৰোগ, চাপজনিত ৰোগ। ইয়াত শুদ্ধ উত্তৰটো হ'ব এ, চম কৰ্কট ৰোগ। 2 নম্বৰতে আছে, জলাহ আৰু পিটনিৰ পৰা কি গেছ নিৰ্গত হয়? এ আছে কাৰ্বন ডাই অক্সাইড, বি আছে নাইট্ৰজেন, চি আছে অক্সিজেন আৰু ডি আছে মাৰ্চ গেছ বা মিথেন গেছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, মাৰ্চ গেছ বা মিথেন গেছ। 3 নম্বৰটো আছে, তলৰ কোনটো বায়ু প্ৰদূষক? এ আছে ধূলিকণা, বিত আছে আৱৰ্জনা, চিত আছে DDT আৰু ডিত আছে জীৱাণু সাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, ধূলিকণা। ধূলিকণাই বায়ু প্ৰদূষণ কৰে। 4 নম্বৰতে আছে, তলৰ কোনটোৱে ভূমিস্খলন নঘটায়? এত আছে বতাহ, বিত আছে নিৰ্বাণীকৰণ, চিত আছে সূৰ্য, ডিত আছে পানী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি, সূৰ্য। সূৰ্যই ভূমিস্খলন নঘটায়। 5 নম্বৰত আছে, এচিড বৰষুণ হোৱাৰ কাৰণ। এচিড বৰষুণ হোৱাৰ কাৰণ হৈছে, এত আছে জীৱাশ্ম ইন্ধনৰ অৱশেষ, বিত আছে কাৰ্বন ডাই অক্সাইড, চিত আছে ছালফাৰ অক্সাইড, ডিত আছে পাৰমাণৱিক যুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি, ছালফাৰ অক্সাইডবোৰ। 6 নম্বৰত আছে, ষ্ট্ৰেটোস্ফিয়াৰত অ'জনৰ বিন্ধা হয়। এত আছে অ'জনৰ ক্ষয়ীভৱনৰ পৰিমাণ 30% হ'লে, বিত আছে অ'জনৰ ক্ষয়ীভৱনৰ পৰিমাণ 50%ৰ বেছি হ'লে, চিত আছে অ'জনৰ ক্ষয়ীভৱনৰ পৰিমাণ 10% হ'লে, ডিত আছে কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, অ'জনৰ ক্ষয়ীভৱনৰ পৰিমাণ 50%তকৈ বেছি হ'লে। 7 নম্বৰত আছে, কুইক চিলভাৰ হ'ল। এত আছে পাৰা, বিত আছে গন্ধক, চিত আছে চূণ, ডিত আছে লো আৰু শুদ্ধ উত্তৰটোৱে হৈছে এ, পাৰা। 8 নম্বৰত আছে, তেজস্ক্ৰিয় বিকিৰণ ধৰা পেলাবলৈ আৰু জুখিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি হ'ল। এত আছে গাইগাৰ মোলাৰ গণক, বিত আছে গান কটন, চিত আছে গাটা পাৰ্চা, ডিত আছে কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, গাইগাৰ মোলাৰ গণক। 9 নম্বৰত আছে, পৃথিৱীৰ বৃহত্তম বেংক হ'ল। এত আছে গলিয়াথ বেংক, বি গান বেংক, চি গিজাৰ বেংক, ডি কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ, গলিয়াথ বেংক। এবাৰ আহিলোঁ শেষৰ 10 নম্বৰ প্ৰশ্নটোলৈ। প্ৰশ্নটো হ'ল, বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী বেআইনীভাৱে সংগ্ৰহ কৰি চলোৱা ব্যৱসায়িক ক'ব পাৰি। এত আছে জীৱ লুণ্ঠন, বিত আছে জীৱ ৰূপান্তৰ, চিত আছে জীৱ ৰঞ্জন আৰু ডিত আছে জীৱ সংবেদক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, জীৱৰ লুণ্ঠন। ভিডিঅ'টি কেনে লাগিলে বন্ধুসকল, নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে নিশ্চয় এটি লাইক কৰিব।